গছ থাকিলেহে মানুহ থাকিব, কিন্তু এই কথাষাৰ কোনোবাই মানি চলিছেনে? ব্যক্তিগত মুনাফা আদায়ৰ উদ্দেশ্যেৰে অবাধে ধ্বংস কৰিছে বনাঞ্চল। এতিয়াও চলি আছে বহুতো অবৈধ কাঠৰ মিল। আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং চালাবিলাত এক অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ। উল্লেখযোগ্য যে বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত সহকাৰী বন সংৰক্ষকৰ লগতে বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে কিছুসংখ্যক অবৈধ কাঠ জব্দ কৰে। উক্ত কাঠ আৰু কাঠফলা মিলটো মানিকপুৰ উপবন খণ্ড কাৰ্যালয়লৈ নিয়া হয়। উক্ত অবৈধ কাঠফলা মিলৰ গৰাকী তথা চোৰাং কাঠৰ ব্যৱসায়িক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আজি খুব ৰাতিপুৱাই তাৰমানে আমাৰ বঙাইগাঁও আইপিএল ডিভিজনৰ বন সংমণ্ডল বিষয়াৰ নিৰ্দেশমৰ্মে আমাৰ বঙাইগাঁও প্ৰটেকশ্যন পাৰ্টি আৰু ফৰেষ্ট বেটেলিয়নৰ সৈতে আমি ৩ নম্বৰ চালাবিলাত লোকনমিত্ৰ পংখেদি আমি মিল এটা কাঠটো থকা হৈছে, বহুত কাঠেই আছিল তাত, কিন্তু সেইবিলাক কাঠটো আনি আমাৰ কোনো কামত নাই। শিমুল থিমুল এইবিলাক আছে কিবা কানি কদম চদম আৰু গতিকে আমি অলপ কিছু মাল লৈ আহিছোঁ সেইকাৰণে, আৰু মিলটো গোটেই কমপ্লিট ছেটটো লৈ আহিছোঁ আমি। এই অঞ্চলত বহু এই ধৰণৰ অবৈধ মিল চলি আমি এতিয়াতো হেৰি কৰি আছোঁ, এতিয়া বৰ্তমানে আমি উদ্ধাৰ কাৰ্য আমি চলাই আছোঁ। কোকিলাৰ পৰা শহীদুল ইছলাম ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।